নমস্কাৰ বন্ধুসকল, মই প্ৰাঞ্জল। আজি আমি আলোচনা কৰিম কেইবিধমান ফল যিকেইবিধে আপোনাক ৱেইট লছ কৰাত হেল্প কৰিব বা ৱেইট লছৰ টাইমত আপুনি এইকেইবিধ ফল আপোনাৰ ডায়েটত ইনক্লুড কৰিব পাৰিব। চাব, ৱেইট লছ বুলি ক'লে ফল মূল বুলি ক'লে বহুত ফল আছে ধৰক, কিন্তু তাৰ মাজত মই কেইবিধমান এনেকুৱা ফ্ৰুটছে চিলেক্ট কৰাৰ কাৰণে ট্ৰাই কৰিছোঁ যিকেইবিধ আমাৰ অসমত এভেইলেবল, মানে কম খৰচতে পোৱা যায় আৰু সকলোৱে যাতে আমাৰ অসমৰ মানুহখিনিয়ে খাব পাৰে। সো তাৰ বিষয়ে আজি আলোচনা কৰাৰ কাৰণে ট্ৰাই কৰিম। তো চাই থাকিব ভিডিঅ'টো আগলৈকে, আৰু যদি নতুন তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। চাওক, এটা কথা মই প্ৰথমতে ক্লিয়াৰ কৰি থওঁ যে মই যিকেইবিধ ফলৰ কথাই ইয়াত কম, এনেকুৱা নহয় যে এইকেইবিধ খালে আপোনাৰ ৱেইট লছ হৈ যাব। চাব, এইকেইবিধ ফল বা যিকোনো বস্তু যিয়ে নহওক কিয় ৱেইট লছৰ টাইমত আপোনাক এইবিলাকে হেল্পহে কৰিব যদিহে আপোনাৰ ডায়েটটো ঠিকে থাকে আৰু লগতে এক্সাৰচাইজ বুলি ক'লে আপুনি জিমত যাব লাগিব বুলি কথা নাই, ঘৰতে কৰক, বাৰ্ণ কৰাৰ কাৰণে ট্ৰাই কৰক, তাৰপিছত এইবিলাক বস্তুৱে আপোনাক হেল্প কৰিব। সো এইখিনি বস্তু মই আগতে কিয় কৈ দিলোঁ, বহুতে এতিয়া ভাবিব পাৰে যে এইকেইবিধ ফল খালে আমি ক্ষীণাই যাম, কিন্তু এনেকুৱা নহয়। সেই বিষয়ত আমি শেষত আৰু আলোচনা কৰিম। তো তাৰ আগতে আমি জানি লওঁ এই ফলকেইবিধ কি। চাব, প্ৰথমতে আহে নাম্বাৰ 1ত মধুৰিআম। মধুৰিআমটো এনে এবিধ ফল যিটো ধৰক আমাৰ অসমৰ মানুহৰ প্ৰায় সকলোৰে ঘৰত থাকে। এইটো আমি কিনি খাব লগা নহয়, সাধাৰণতে সকলোৰে ঘৰত পোৱা যায়, প্ৰায় সকলোৰে ঘৰত থাকে, এইটো এভেইলেবল হয়। মধুৰিআম বুলি ক'লে ইয়াত কেলৰি পৰিমাণটো যথেষ্ট পৰিমাণে কম থাকে আৰু ইয়াত যথেষ্ট পৰিমাণে ফাইবাৰ থাকে। ফাইবাৰ থকাৰ ফলত কি হয়, আমাৰ যেতিয়া আমি খাওঁ ফাইবাৰ থকা খাদ্য খালে কি হয়, আমাৰ পেটটো বহুত দেৰিলৈকে ভৰাই ৰাখে আৰু ইয়াত কেলৰি পৰিমাণটো কম থাকে, মই অলৰেডি ক'লোৱে। যাৰ ফলত কি হয়, আপোনাৰ মধুৰিআম খোৱাৰ ফলত বেছি দেৰিলৈকে নোখোৱাকৈ থাকিব পাৰে আপুনি। আৰু ইয়াত যিহেতু কেলৰি পৰিমাণটো কম থাকে, চ' এই বস্তুটোৱে আপোনাক ৱেইট লছ কৰাত হেল্প কৰে। আৰু এনেকুৱা নহয় যে অকল মধুৰিআমে ৱেইট লছ কৰাতে হেল্প কৰে, ইয়াত যথেষ্ট পৰিমাণে এণ্টি অক্সিডেণ্টছ থাকে, ভিটামিন চি থাকে। ভিটামিন চি আমাক কিহৰ কাৰণে দৰকাৰ হয়? ভিটামিন চি আমাৰ ইমিউন ছিষ্টেমটো ইম্প্ৰুভ কৰাত হেল্প কৰে, আমাৰ ইমিউন ছিষ্টেমটো ঠিকে ৰখাত হেল্প কৰে। আমাৰ ইমিউনিটি বুষ্ট কৰাত ভিটামিন চি বহুত জৰুৰী, বিশেষকৈ ৱেইট লছৰ টাইমত এই বস্তু ভিটামিন চি আমাক অত্যন্ত জৰুৰী হয়, যিটো বস্তু মধুৰিআমত পোৱা যায়। আৰু ইয়াত যথেষ্ট পৰিমাণে আইৰণ, ভিটামিনছ, এণ্টি অক্সিডেণ্টছ মই অলৰেডি ক'লোৱে, এইবিলাকো থাকে। চ' গোটেইখিনি বস্তু মিলি কিনে চব ফালৰ পৰা চাব গ'লে ই ৱেইট লছ কৰাৰ লগতে আমাৰ গোটেই শৰীৰৰ কাৰণে এই বস্তুটো অত্যন্ত উপকাৰী হয়। চ' ৱেইট লছ কৰাৰ টাইমত আপুনি মধুৰিআম দিনটো যিকোনো টাইমত ইনক্লুড কৰাৰ কাৰণে ট্ৰাই কৰিব পাৰে। তাৰপিছত নেক্সট আহিল আপেল। আপেলতো ছেম মধুৰিআমৰ নিচিনা, ইয়াতো যথেষ্ট পৰিমাণে ফাইবাৰ থাকে। ফাইবাৰ থকাৰ ফলত কি হয়, মই ক'লোৱে অলৰেডি, আমাৰ ইনচুলিন স্পাইক হ'ব নিদিয়ে, বেছি দেৰিলৈকে আমি নোখোৱাকৈ থাকিব পাৰোঁ, পেটটো ভৰাই ৰাখে আৰু ইয়াতো যথেষ্ট পৰিমাণে কম কেলৰি থাকে। আৰু ছেম গোটেইখিনি বস্তু মধুৰিআমৰ থকা গোটেইখিনি বস্তু আপেলতো আচলতে পোৱা যায়। আৰু বহুতে আমাৰ ইয়াত কয়ও যে এটা মধুৰিআমতে 100টা আপেলৰ মান শক্তি থাকে, এনেকৈ কোৱা নিশ্চয় শুনিছে আপোনালোকেও। চ' সেইটোৱে, আপেলতো আপুনি ৱেইট লছ কৰাৰ টাইমত আপেলটো আপুনি ডায়েটত ইনক্লুড কৰিব পাৰে। আৰু আপেলত অকল ফাইবাৰ আছে এনেকুৱা নহয়, আপেলতো ভিটামিন চি আছে, আইৰণ আছে, বা ল' ব্লাড প্ৰেছাৰৰ সমস্যা থকা মানুহখিনিক ব্লাড প্ৰেছাৰটো নৰ্মেল কৰাত ই হেল্প কৰে, আমাৰ হাৰ্টৰ কাৰণে ভাল। চ' চব ফালৰ পৰা চাব গ'লে আপেলটো আপোনাৰ সকলোৰে বাবে খুবেই উপকাৰী। অকল ৱেইট লছ কৰিম বুলি যে আপেল খাম তেনেকুৱা নহয়, সকলোৰে কাৰণে জৰুৰী। আপেলটো আপুনি দিনটো যিকোনো এটা টাইমত খাব পাৰে, কেৱল ৰাতিৰ ভাগত নাখালে হ'ল। যিকোনো ফল মূল আমি ৰাতি শোৱাৰ আগত খাব নালাগে, বাকী দিনটোৰ বাকী সময়খিনিত খাব পাৰি। আৰু আপেলটো এনেকুৱা এটা ফল যিটো বস্তু আমাৰ ইয়াত 12 মাহে এভেইলেবল হয়, অলপ দামটো বেছি হয় আপেলৰ বাকী ফ্ৰুটছৰ তুলনাত। তাৰপিছত নেক্সট ফ্ৰুটছবিধ হ'ল অৰেঞ্জ, মানে কমলা টেঙা। কমলা টেঙাটো ছেম হয়, ইয়াতো কেলৰি পৰিমাণটো খুবেই কম থাকে আৰু ইয়াতো যথেষ্ট পৰিমাণে ফাইবাৰ পোৱা যায়। ফাইবাৰৰ বিষয়ে মই অলৰেডি ক'লোৱে। আৰু ইয়াতো ভিটামিন চিও থাকে। এই গোটেইকেইটা আচলতে ফ্ৰুটছত এই বস্তুবিলাক কমনেই আছে গোটেইখিনি। অৰেঞ্জতো যথেষ্ট পৰিমাণে ভিটামিন চি আছে। চাব, ভিটামিন চি বুলি ক'লে ভিটামিন চি ডেইলি হিচাপত আমাক চাব গ'লে 80 মিলিগ্ৰামলৈকে আমাক ভিটামিন চি দৰকাৰ হয়, নৰ্মেল মানুহ এজনক বা ৱেইট লছ কৰা সকলোকে হওক বা যাকে নহওক। চ' এই বস্তুখিনি এই ফ্ৰুটছবিলাকে পূৰা কৰাত আচলতে হেল্প কৰে। অৰেঞ্জতো ক'লোৱে ভিটামিন চি আছে, য'ত নেকি আপোনাৰ এই ৰিকুৱাৰমেণ্টখিনি পূৰা কৰাত অৰেঞ্জে হেল্প কৰে। তো অৰেঞ্জটো এটা ল' কেলৰি ফুডে হয়। এইটো খোৱাৰ পিছতো আপোনালোকে লক্ষ্য কৰিব, অৰেঞ্জ খোৱাৰ পিছতে হওক বা আপেল খোৱাৰ পিছতে হওক আপোনাৰ বেছি ভোক লাগি নাথাকে, বহুত দেৰিলৈকে নোখোৱাকৈ থাকিব পাৰে বা পেটটো ভৰি থাকে। আৰু ইয়াৰ পৰা কেলৰিও কমকৈ পোৱা যায়, যাৰ ফলত আপোনাৰ উল্টা পুল্টা খাদ্য খাব মন নাযায় এইবিলাক ফ্ৰুটছ খালে আচলতে। এইটো বহুত ডাঙৰ বেনিফিটছ। এতিয়া বহুতে ভাবিব পাৰে যে এইকেইবিধ খালে আমি ক্ষীণাই যাম। চাব, মই এতিয়া ভালকৈ আলোচনা কৰিম এই বিষয়ত। ফ্ৰুটছ আসলতে কি হয় এইবিলাক বস্তুৱে আমাক তেতিয়াহে কাম কৰিব যেতিয়া আমাৰ ডায়েটটো ঠিকে থাকে
আমি কাপছৰ পৰিমাণত ধ্যান দিম অলাগতীয়া জাংক ফুড বা সুগাৰী খাদ্য এইবিলাক যদি এভয়েড কৰি চলো তাৰ পিছতে এইবিলাক বস্তু আমাক হেল্প কৰিব যদি আপুনি দিনৰ দিনটো বাহিৰত জাংক ফুড খাই আছে অত্যাধিক মাত্ৰাত সুগাৰী খাদ্যবিলাক খাই আছে তাৰ পিছত যদি এইবিলাক বস্তু আপুনি ইনক্লুড কৰে আপোনাৰ ডায়েটত আপোনাৰ উলটাই হ'ব আপোনাৰ ওয়েট লছ নহয় গেইনে হ'ব আকৌ কাৰণ ইয়াত যথেষ্ট পৰিমাণে চেনিওটো থাকে ন নেচাৰেলি হওক বা আপুনি সুগাৰী খাদ্যৰ পৰাই হওক হাৰ্ম কৰিবই বেছি পৰিমাণত ল'লে সো বাহিৰৰ পৰা আপুনি সুগাৰ বেছি নলবৰ কাৰণে ট্ৰাই কৰক ধৰক অত্যাধিক মাত্ৰাত মিঠা বস্তু মিঠাই এইবিলাক বস্তু এভয়েড কৰাৰ কাৰণে ট্ৰাই কৰক তেতিয়া এটা ভাল ৰিজাল্ট পাব আৰু কাপছৰ পৰিমাণত ধ্যান দিব আৰু যাতে বাহিৰত ভজা পুৰা বস্তু জাংক ফুড এইবিলাক বস্তু খোৱা নাযায় তেতিয়া এইবিলাক বস্তুৱে আপোনাক হেল্প কৰিব অকল ফ্ৰুটছ বুলিয়ে নহয় ওয়েট লছ কৰাতে মই ধৰক যি বস্তু ধৰক খাব লাগে সাধাৰণতে ওটছ হওক বা হানি চানি বহুতে এইবিলাক কৰে ন তাৰপিছতো ৰিজাল্ট নাপায় বহুতে কয় যে মই ৰাতিপুৱা মৌ খাওঁ দিনত ৰুটি খাওঁ মুখ খাওঁ তাৰপিছতো মই ৰিজাল্ট পোৱা নাই কিহৰ কাৰণে পোৱা নাই কাৰণ তেওঁলোকে কেলৰি পৰিমাণটো ধ্যানে দিয়া নাই আপোনাৰ কেলৰি ক'ৰ পৰা লৈ আছে সেইটো বস্তুত গুৰুত্ব দিয়া নাই হেল্ডি খাদ্য খোৱাৰ কাৰণে ট্ৰাই কৰক আনহেল্ডি ফুড খাই কিনে কেলৰি লোৱাৰ কাৰণে চেষ্টা নকৰিব যিমান পাৰে হেল্ডি ফুড খোৱাৰ কাৰণে ট্ৰাই কৰক তেতিয়া এইবিলাক বস্তুৱে আপোনাক ভাল ৰিজাল্ট দিব সো আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল লাগিল যদি ভাল লাগিল তেতিয়াহ'লে লাইক কৰিব আৰু যদি নতুন ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আজিলৈ ইমানে ধন্যবাদ